আজি খাম মোৱা মাছ পাতত দি আৰু মাজে সময়ে খোৱা হয় আৰু আজি ভাবিলোঁ আপোনালোককো দেখুৱাওঁ মইনো কেনেকৈ পাতত দিওঁ গতিকে ব'লক পাকঘৰলৈকে যাওঁ এইখিনি মাছ ধুনীয়াকৈ পেটু গুচাই লৈ চাফা কৰি ল'লোঁ আৰু এতিয়া ইয়াতে দি দিম নিমখ অলপ অলপমান নিমখ দি দিছোঁ ইয়াতে অকণমান হালধিও দি দিম কম পৰিমাণে আৰু বেছি বগা বগা হৈ থাকিলেও বেয়া লাগে যে এনেকৈ এতিয়া ইয়াতে অকণমান মিঠাতেল দি দিছোঁ ক'বলৈ পাহৰি গ'লোঁ ইয়াৰ লগতে আদা নহৰু অকণমান থেতেলিয়াই অকণমান মান ধনিয়া কাটি দিছোঁ দেই ধুনীয়াকৈ হাতেৰে সানি লওঁ জুইত পুৰিব পাৰিলে আৰু ভাল লাগে খাবলৈ তো মই আজি জুইত নপুৰোঁ বাৰু এতিয়া এইখিনি মই কলপাতত মেৰিয়াই ল'ম জলকীয়া অকণমান কম হোৱা যেন দেখি অকণমান আকৌ এটা এনেকৈ কাটি দিছোঁ এই কেঁচিখন মই পাকঘৰত কাম কৰা কেঁচিহে আকৌ দেই জলকীয়া এনেকৈ কাটিবলৈ ভাল হয় সেয়েহে এনেকৈ কেঁচিখন ব্যৱহাৰ কৰোঁ হৈ যাব এতিয়া এইখিনি এই কলপাত লেৰেলাই থৈছোঁ ইয়াতে বান্ধি ল'ম এতিয়া এইখিনিকে কলপাতত দি দিম এনেকৈ মেৰিয়াই ল'ম এতিয়া এইটো দেখিছেনে ইয়াতে এতিয়া মই এইখিনি ভৰাই দিম এনেকৈ এনেকৈ সাফৰ মাৰি দি কুকাৰত এটা ফেচ মাৰি দিম আৰু আমাৰ মাছ পাতত দিয়া হৈ যাব আৰু যিহেতু জুই দিয়া হ'লে বেছি ভাল হ'লহেঁতেন কিন্তু সময় বৰ লৰালৰি গতিকে জুই ব্যৱস্থা নকৰোঁগৈ আৰু এনেকৈয়ে চাই থাকক এইটো এতিয়া এটা ফিজ দিয়াৰ পাছত উলিয়াই আনিলোঁ গৰম হৈ আছে এয়া দেখিছেনে ৰেডি হৈ গ'ল গোন্ধটো যে ইমান ধুনীয়া আহিছে নহয় আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ